নমস্কাৰ বন্ধুসকল, মোৰ মিঠু ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম। তো আজি আমি আহিলোঁ শিৱসাগৰ তলাতল ঘৰলৈ বুলি, ঐতিহাসিক ঘৰ তলাতল ঘৰ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। তো বলক আৰম্ভ কৰোঁ। এণ্ড গাইজ, কৰোণা চিটুৱেশ্যনৰ কাৰণে আপোনালোকে গেটত আহি আগৰ দৰে পইচা কেছ নলয়। আপোনালোকে ফাৰ্ষ্টত আহি পে'টিএমত যাব লাগিব। পে'টিএমত স্কেন কৰি পেলাই আপোনালোকে তাৰ লিংকছ এটা আহিব, সেই লিংকছটোত ক্লিক কৰি দিব লাগিব। তেতিয়া এই পেজটো ওলাব। যদি আপোনালোকৰ পে'টিএম নাথাকে তেতিয়া ডাইৰেক্ট লিংকছটোত গুগলত গৈ লিংকছটোত ক্লিক কৰি আপোনালোকে এই পেজটো ল'ব। পেজটোত আপোনালোকে বস্তুখিনি লিখি দিব, কেইজন আহিছে, তাৰপিছত পাছপৰ্ট দি দিব, কি আছে আপোনাৰ পাছপৰ্ট বা পান কাৰ্ড, ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডত নহ'ব বুলি কৈছে, ভোটাৰ কাৰ্ডত নহ'ব বুলি কোৱাৰ কাৰণে মই পান কাৰ্ড দিছোঁ। পান কাৰ্ডত যিটো নং আছে সেই কোডটো নং বা কোডটো দি দিব। কোডটো দি দিয়াৰ পাছত আপুনি এইটো কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত পইচাটো পঠিয়াই দিব। পইচাটো পঠিয়াই দিয়াৰ পাছত আকৌ পে'টিএমত গৈ পেলাই, যদি পে'টিএম ইউজ কৰে আকৌ পে'টিএমত গৈ এইটো প্ৰচেছ কৰি দিব পইচাটো দি। পাছত এই ৰিচিপ্টটো ওলাব, এই ৰিচিপ্টটো দেখাই দিব লাগিব। ৰিচিপ্টটো অট'মেটিক ডাউনলোড হয় আৰু ৰিচিপ্টটো দেখুৱাৰ পাছত আপোনালোকক সোমাবলৈ দিব। আৰু আহি এই বহীখনত চাইন মাৰিব লাগিব। যেইজন মানুহ আহিছে গোটেইকেইজনো নালাগে, তাৰে এজনে যিকোনো এজনে মাৰি দিলেই হ'ব ইয়াত চাইনটো। এণ্ড গাইজ, ফাইনেলি আমি পাই গ'লোহি। দেখিলে গেটত জামালা, এইখিনি ৰংঘৰটো সেই একে চিষ্টেমে। তো ব'লক আমি তলাতল ঘৰতে সোমাই যাওঁ। আৰু এতিয়া আমি সোমাই যাম ভিতৰলৈ। সোমাই আহিলোঁ গাইজ, কিন্তু এইটো ৰাস্তা আপোনালোকৰ ভিতৰলৈ বা ওপৰলৈ নাযায়, তলেদি যাবগৈ লাগিব। এইটোত চিকিউৰিটি থাকে। এই দেৱালটো আপোনালোকে দেখিছে, এইখিনি আছে আপোনাৰ জনামতে আমি কণী বাকলি, যিটো আঠাটো, তাৰপিছত বৰা চাউল আৰু তেনেকুৱা কিবা বস্তু দি পেলাই নিৰ্মাণ কৰিছিলে। হ'লেও আজিলৈকে অকণো হেৰি হোৱা নাই। তো ব'লক এতিয়া ভিতৰলৈ আমি সোমাই গৈ থাকোঁ। আৰু এইটো এটা শুনিছিলোঁ আমি, কিবা তলৰে ৰাস্তা এটা আছে, সেইটোত গ'লে মানুহ ওলাই নাহে বুলি কয়। কিন্তু শুনা চাইণ্টিষ্টৰ মতে এতিয়া কিবা ইয়াত কিবা গৱেষণা চলিছিলে, তেতিয়া কৈছে বোলে এনেকুৱা একো নাই, ৰাস্তাবোৰ বন্ধ হ'ল বুলি কৈছে। হ'লেও আপোনালোকে দেখাব চেষ্টা কৰিছোঁ, ব'লক। নিশ্চয় ভিতৰলৈ সোমাই যাম অৱশ্যে। চাৰিআলিটো আপোনালোকক দেখাই লৈছোঁ। এইটোৱে হৈছে চাৰিআলিটো, আৰু এই তলতো যোৱা ৰাস্তা আছে, আমি সোমাই যাম। এইবোৰতো অকলে থাকিবলৈ বহুত ভয় লগাই হয়। ব'লক এতিয়া ভিতৰলৈ সোমাই যাম। আৰু ইয়াত ৰাস্তাবোৰ বহুত ছিষ্টেমেটিককৈ বনোৱা আছে। দিনে মানুহটো পটককৈ চিনিয়ে নাপাব। আমাৰো খেলি মেলি হৈছে ৰাস্তাটো ওপৰলৈ যোৱা ৰাস্তা কোনটো। বহুত ছিষ্টেমেটিককৈ দুৱাৰবোৰ দিয়া আছে, মানুহ সোমোৱা বাটবোৰ দিয়া আছে। আপোনালোকে ওপৰত যাবলৈ ৰাস্তাটো খেলি মেলি লাগি যায়।
আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গোটেইখিনি বস্তু দেখাতে অলপ ভিডিঅ'টো দীঘল হৈ গৈছে। আপোনালোকে সম্পূৰ্ণ চাব, যদি কোনোবা অহা নাই তেতিয়া ভালকৈ বুজি পাই যাব। ইয়াত আপোনালোকৰ মানুহ বহুত হয়, কিন্তু এই কৰোণাৰ বাবে গেটত যিটো ছিষ্টেম হৈছে সেই ছিষ্টেমটোৰ বাবে আপোনালোকৰ মানুহে দিব পৰা নাই, পে' কৰিব পৰা নাই। পে'টিএমত ডাইৰেক্ট স্কেন নহয়, পে'টিএমৰ যোগেদি আকৌ তেওঁলোকৰ বেংকত গৈ পেলাই পে' কৰিবগৈ লাগিব। এতিয়া আপোনালোকক দেখাব ভালকৈ চেষ্টা কৰিছোঁ ওপৰৰ পৰা ভিউটো কেনেকুৱা আহে। সেই গেটত থকা ছিষ্টেমটোৰ বাবে ভিতৰলৈ মানুহ বেছিকৈ আহিবই পৰা নাই। ৰংঘৰতে হওক বা ইয়াতে হওক বহুত মানুহ কম এই ছিষ্টেমটোৰ কাৰণে। কেতিয়া ঠিক হয়গৈ নাজানিম, মই সুধিবলৈও নহ'লে। ব'লক। আৰু ইয়াতকৈ ওপৰত যাবলৈ দিয়া নাই, বন্ধ কৰি থৈছে। এতিয়া একদম তলেদি আমি সোমাই আহিছোঁ। এইবোৰ চব আগতে এইবোৰ গুহা আছিলে, এতিয়া এই বাটবোৰ বন্ধ হৈ গৈছে। নিশ্চয় দেখিছে চাগে এই গুহাটো। এইটো কি বস্তু চাগে জানা আপোনালোকে? এইটো আছিলে ৰজাদিনীয়া আগতে আছিলে গুহাটো, মানে যুদ্ধ বিগ্ৰহৰ ইয়াত সোমাই। কিন্তু এতিয়া এইটো পাতটো বন্ধ হৈ গৈছে, যদিও অলপ গুহাটো খান্দিলে এতিয়া ওলাই যাব। দেখিছে চাগে নিশ্চয় আপোনালোকে। কি বস্তু আছে জানো আগত? এনেকৈ টেকেলি দিব আৰু তলে কৰি দিছে। এইবোৰ গুহা চাওক না, আৰু এই গুহাবোৰ চাপৰি নিশ্চয় যাব লাগিব আমি। আৰু এই গুহাবোৰ এটা টিক্সত বনাইছে, যাতে এই গুহাটো দেখি থাকিলে আপোনালোকৰ আৰু ইপিনৰ পৰা যে বাট আছে না, সেইটো ধৰিব নোৱাৰে আপোনালোকে। একদম চিধা চিধি বোলে শেষ, কিন্তু বাট আছে। গুহা মাজে মাজে যেতিয়া গৈ থাকোঁ বৰক। এইবোৰ গুহা এইপিনেদি ওলাইছিলেহি, আচলতে এতিয়া বাটবোৰ বন্ধ হৈ আছে সম্পূৰ্ণ। ৰজাদিনীয়া দিনত তেতিয়া এইবোৰ চব গুহা হিচাপে হৈছিলে। সেইটো কাৰণে কয় মানুহে ইয়াত সোমালে ওলাব নোৱাৰে বুলি যে কয়, ইয়াত সেইটো কাৰণে কয়। আৰু এতিয়া আমি গৈ আছোঁ এইপিনে গুহাত। কিমান দীঘল চাওক না। আৰু এয়া আছিলে কি নাজানো বাৰু, এয়া কি হ'ব, যাব পাই নাই বাৰু, হ'ব পাৰে। ছাইডৰ পৰা আজি আপোনালোক প্ৰথম আহিছোঁ মই ইয়াত ভিউটো দেখাবলৈ। এণ্ড গাইজ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো মই তলাতল ঘৰত থকা প্ৰায়ভাগ জেগাই মানে সম্পূৰ্ণকৈ দেখাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে কিবা এটা মানে গম পাব, বা আপোনালোকে যদি অহা নাই তেতিয়া ভালকৈ দেখিব পাৰিব। আকৌ ওপৰলৈ যোৱা ৰাস্তা এটা উঠি গৈছোঁ ওপৰলৈ। এইটো চাইডে অলপ বেলেগকৈ আছে সজাই থোৱা। ইয়াতো কিবা কৰিছিলে আগতে, ময়ো বৰ এক্সপাৰ্ট নহয় সকলোখিনি বুজাই দিব পৰাকৈ, কিন্তু হ'লেও এনেই শুনা মতে যিকেইটা জানো আপোনালোকক কৈছোঁ।
আকৌ আমি গুহাৰ ভিতৰে সোমাই যাওঁ বলক, অলপ থাকিলেগৈ আপোনালোকক দেখাবলৈ। বহুত চোৱা দীঘল আছে, সম্পূৰ্ণকৈ দেখাবলৈ টাইম লাগি যায়গৈ। এতিয়া গৈ থাকোঁ বলক। আৰু বন্ধুসকল, আমি আহি এচোৱা জেগা পাইছোঁহি। এই চোৱাত অলপ ওপৰলৈ যোৱা কিবা বাট এটা আছিলে আগতে, নিশ্চয় দেখিছে চাগে। এইটো অকণমানি কিবা ফুটা জিলমিলা আছে, কিন্তু ওপৰলৈ যোৱা বাটটো বন্ধ হৈ গ'ল নেকি। ওপৰলৈ যোৱা বাটটো থাকিব পাৰে নিশ্চয়, কিন্তু এতিয়া বাটটো বন্ধ হৈ আছে। আৰু এই চোৱাত আগতে কিবা পূজা চূজা পাতিছিলে নেকি, মানে তেনেকুৱা শিৱদৌলত যে মন্দিৰৰ ভিতৰত যেনেকৈ থাকে তেনেকুৱা হৈ আছে। কিন্তু মানুহে ইয়াত আহি নাম লিখি থৈ গৈছে মাটি চোৱাত আহি। আৰু এতিয়া তলৰ পৰা দেখাব চেষ্টা কৰিছোঁ, মানে মাটিৰ পৰা ঘাঁহ বন গজি আছে। হ'লেও মানে ইমান পুৰণা বছৰ ধৰি হ'ল যদিও এই তলাতল ঘৰটো আজিলৈকে হ'লেও ক'তো ভগা নাই, বা মাজে মাজে ইয়াত ওপৰত কিন্তু ৰিপেয়াৰিং কৰিছিলে আগবাৰ আহোঁতে। মই এতিয়া কমপ্লিট হ'ল নেকি, ওপৰত যাবলৈ ৰাস্তাটো দিয়া নাই বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। যিমানখিনিলৈকে পাৰিলোঁ সিমানখিনি দেখালোঁ আপোনালোকক। বন্ধুসকল, ভিডিঅ' এইটো আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। এণ্ড আপোনালোকক এটা বস্তু দেখাব পাহৰি গ'লোঁ, ঘূৰি যাওঁতে দেখা চেষ্টা কৰিছোঁ এই বৰটোপখিনি। আৰু এইখিনি আছিলে বৰটোপখিনি, যুদ্ধ বিগ্ৰহৰ বস্তু। শিৱসাগৰ ভটীয়া পাতো আছে, লাচিত বৰফুকনৰ মূৰ্তিৰ লগতে বিভিন্ন বস্তু সজাই থোৱা আছে, তাতো শিৱসাগৰলৈ আহোঁতে দেখা পাব। আৰু এইটো যে দেখিছে সোঁ চাইডে আছে গোলাঘৰ, যাওঁতে দেখাবলৈ পাহৰিলোঁ আপোনালোকক, এতিয়া দেখাইছোঁ এইটোৱে হয়। তো আজিলৈ বিদায়।